হেল্ল' এভৰিৱান, কি খবৰ? মই আজি এয়া দেখিছেনে ৰিফাইন এক বাতি লৈ লৈছোঁ, ময়দা এক বাতি লৈ লৈছোঁ আৰু মেৰিগ'ল্ডৰ বিস্কুটৰ পেকেট আছিলে, তাকে মিক্সিত গুড়ি কৰি এক বাতি লৈ ল'লোঁ আৰু চেনি অলপ মিক্সিত মাৰি মিহি কৰি ল'লোঁ। ডিম 3টা ল'লোঁ। এনেকৈ ডিম আৰু চেনিখিনি ভালকৈ গুলি ল'লোঁ। তাতে মই ৰিফাইন এক বাতিটো দি দিলোঁ। তাতে আকৌ ময়দা আৰু বেকিং পাউডাৰ এচামুচ দি লৈ ধুনীয়াকৈ চালি দিলোঁ। আপোনালোকে চালি দিবও পাৰে, নাচালিলেও হয়, কিন্তু মই চালি দিওঁ এইটো কাৰণে সকলোখিনি ধুনীয়াকৈ মিশ্ৰণখিনি যিহেতু ভালকৈ মিক্স হ'ব লাগে, সেয়েহে মই ধুনীয়াকৈ চালি লওঁ। এইফালে মই এইখিনি এয়া হৈ গৈছে প্ৰায়। এইফালে মই মেৰিগ'ল্ড বিস্কুটৰ গুড়িখিনি দি দিলোঁ। দি লৈ এইখিনি দেখিছেনে, দিয়াৰ লগে লগে এইটো ডাঠ হৈ আহিছে। ডাঠ হোৱাৰ কাৰণে মই গাখীৰ অকণমান লৈ লৈছিলোঁ এয়া বাতিটোত। মই যিমানখিনি পৰিমাণৰ গাখীৰ লৈছোঁ আপোনালোকেও সিমানখিনিয়ে ল'ব। তাতকৈ বেছি ল'লে অলপ ঢিলা হ'বও পাৰে, সেয়েহে মই এয়া গাখীৰ অকণমান দি পেলাই ভালকৈ লৰাম। বাচনটো অকণমান সৰু হৈছে, মই ইমানখিনি হ'ব বুলি ভবা নাছিলোঁ। মেৰিগ'ল্ড বিস্কুটৰ গুড়িখিনি দিয়া ল'লে বহুত বেছি হৈ গ'ল। এতিয়া আকৌ তাতে মই গাখীৰকণ দি আকৌ এবাৰ ভালকৈ লৰাই দিম। বেছিকৈ লৰাই নাথাকোঁ, গোটেই সংমিশ্ৰণখিনি এবাৰ কৰাৰ পিছত বেছিকৈ লৰালে কেকটো খাবলৈ অলপ বেয়া হয়, সেয়েহে মই অলপকৈ লৰাই ল'লোঁ। লৰাই লোৱাৰ পিছত আনফালে মই বাতি এটাত ধুনীয়াকৈ ৰিফাইন অকণমান দি পেলাই কাগজ এখন পাৰি লৈছিলোঁ। মই A4 চাইজৰ পেপাৰ এখন ধুনীয়াকৈ কাটি লৈ মই বাতিত ধুনীয়াকৈ পাৰি লৈ তাতে ৰিফাইন তেল অকণমান দি সানি লৈছিলোঁ। দুফালে 2টা বাতি লৈছিলোঁ। এইফালে মোৰ এইখিনি প্ৰায় হৈয়ে গ'ল, এয়া দেখিছেনে। এইখিনি হৈ যোৱাৰ পাছত মই এতিয়া যে লৈছিলোঁ সেই বাতিকেইটা তাত মই ধুনীয়াকৈ এটা এটাকৈ দি যাম। এইখিনি মোৰ হৈ গ'ল। হোৱাৰ পাছত এতিয়া মই এয়া বাতি 2টা যোগাৰ কৰি লৈছিলোঁ। এয়া এতিয়া ব্ৰাছডালে মই ধুনীয়াকৈ ৰিফাইন তেল সানি ল'ম। আনফালে মই এফালে এটা কুকাৰত গৰম হ'বলৈ দিছিলোঁ, কুকাৰটো গেছৰ ওপৰত থৈ দিছিলোঁ। আনফালে মই কেৰাহীটো বনাম, কেৰাহীখনতো গৰম হ'বলৈ দিছিলোঁ। যিহেতু অলপ সময় এনেদৰে আপোনালোকে যদি গৰম কৰি থয় তেতিয়া সোনকালে হয়। কেৰাহীখন পাতি থৈছোঁ আৰু আনফালে মই কুকাৰ এটা পাতি থৈছোঁ। এইফালে এয়া হৈ গ'ল মোৰ 2টা বাতি। এতিয়া মই তাতে 2টা বাতিত ধুনীয়াকৈ দি দিম এতিয়া মিশ্ৰণখিনি। দি লৈ এফালে যে কুকাৰ পাতি লৈছোঁ, এফালে কেৰাহী পাতি লৈছোঁ, তাত মই দি দিম। দিয়াৰ পাছত মই 45 মিনিটমান ৰাখিম। 45 মিনিটমান হৈ যোৱাৰ পিছত মোৰ কেক হৈ যাব পাৰে। এতিয়া এয়া এতিয়া মই গোটেইখিনি ধুনীয়াকৈ তাত ঢালি ল'ম। এতিয়া ঢালি লোৱাৰ পিছত এয়া দেখিছেনে, এটা চাইডে এয়া এইটো মই অনলাইনত আনিছিলোঁ এই বাতিটো। আৰু যিহেতু ল'ৰা ছোৱালীহালে প্ৰায় কেক খাবলৈ বিচাৰি থাকে, আৰু তাতে আজি প্ৰথম হাত লগা দিনাই আমাৰ মালিক মিষ্টাৰ জন্মদিন পৰিছে, গতিকেলৈ কিনো কৰিম, সেয়েহে মই কেককে 2টা বনালোঁ। এয়া দেখিছেনে। এইফালে এয়া কেৰাহীখনত যিহেতু কুকাৰত নধৰে, সেইটো কাৰণে কেৰাহী এখন পাতি পেলাই এইটো লফ ষ্টাইলৰ কেকটো তাতে দি দিলোঁ। আনফালে বাতিটোৰে কুকাৰ এটা পাতি লৈছিলোঁ, কুকাৰত এইটো দি দিলোঁ, টিফিনৰ বাতি এটা। আৰু এইফালে মোৰ কেক ৰেডি হৈ গ'ল। এয়া দেখিছেনে কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। আপোনালোকে এনেদৰে খোৱা নাই যদি এদিন খাই চাব। বাই।